নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ ইয়াত বাক্সা ডিষ্ট্ৰিক্ট। আজি হ'ল অষ্টমী দুৰ্গা পূজাৰ, আৰু আমি আছোঁ বাক্সাত মেৰকুচিত। আজি মেৰকুচি পূজা চাবলৈ যাব ওলাইছোঁ। আৰু পূজা বিশেষ নহয়, কিন্তু থিয়েটাৰ ইতিহাস থিয়েটাৰ আছে, তাই থিয়েটাৰৰ এখন নাটক ভাল হৈছে বুলি শুনি আছোঁ। নাটকখন আজি মৃদুল ভূঞাৰ নাটক, মৰম বিচাৰি যাওঁ ব'লা। আৰু মৃদুল ভূঞা বুলি ক'লেতো আৰু জানেই থিয়েটাৰৰ মানে নাটক তেখেতৰ কেনেকুৱা হয়, আৰু তাৰে দুটামান দৃশ্য আপোনালোককো দেখাম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এয়া হ'ল মেৰকুচি দুৰ্গা পূজা, এই থিয়েটাৰ ইতিহাস। বহুত মানুহ হৈছে আজি, ইয়াত মানুহ হয়। এইখন পূজা ডাঙৰ পূজাই হয় মেৰকুচি, বৰমাৰ ওচৰতে। আৰু এতিয়া আমি টিকট ল'লোঁ, টিকট মানে ছিজন টিকটেই লোৱা আছে আমাৰ। লৈ এতিয়া ভিতৰত সোমাই আহিছোঁ। চাওক ভিতৰত পূৰা হাউচফুল। এয়া আমাৰ মামু আৰু মাংকু, এই আৰামত বহি লৈছে দুয়োটাই। আৰু নাটক আৰম্ভ হ'ব এতিয়া। এই বেলেগ নাটকৰ ট্ৰেইলাৰ দেখাই আছে স্ক্ৰীণত দেখায়, এইফালে দেখাই আছে। আৰু নাটক ষ্টাৰ্ট হৈ গ'ল। এয়া প্ৰথম ওলাই নাটক ষ্টাৰ্টিঙতে মৃদুল ভূঞা। দেউতাই কিন্তু মৰাহি নাছিল, সেইকাৰণে চাগে দেউতাই ফেনত ওলমি দিছিল। দেউতাক যে মৰাহি কৰিব নোৱাৰিলে তাৰেই দুখত চাগে। Sorry,
কাজিয়া হ'ব কাজিয়া কৰি এদিন দুই একেটা ৰুমতে এই ৰুমত দিলে আৰু গাইজ থিয়েটাৰ হৈ গ'ল শেষ আৰু মানুহ চাওক কেনেকৈ কিমান মানুহ হৈছে পূৰা হাউচফুল আকৌ ছেকেণ্ড শ্ব' আছে বোলে আচৰিত মানুহ হৈছে নাটকখন চাই বহুত ভাল লাগিল মৃদুল ভূঞাৰ এক্টিং বহুত ভাল হৈছে আৰু গোটেইকেইজনৰে এক্টিং ভাল হৈছে আৰু নাটকখনো বহুত ভাল নাটক হয়